ৰাইজসকল, মই এটা নতুন বিজনেছ আৰম্ভ কৰিছোঁ। তিনিজন মিলি এই যে মাছৰুমৰ বিজনেছ খেতি চাওক মাছৰুমৰ খেতিখিনি আমাক চাওক, এই যে সেইটো খেৰত মানে কৰিব লাগে এনেকৈ। তাৰ পৰা আহি মই এতিয়া যাম, মানে মাছৰুমৰ গুটি আনিবই যাম। এতিয়া তাৰ পিছদিনা ভিডিঅ' বাৰু, আমাৰ ঘৰবিলাক বহুত লেতেৰা হৈছে, মানে ডিপ ক্লিন কৰিম আজি 4টা ৰুমে ডিপ ক্লিন কৰিম। আমাৰ আমি কোৱাৰ্টাৰৰ ঘৰত থাকোঁ দেই, এইটো আমাৰ নিজা ঘৰ নহয়, চৰকাৰী কোৱাৰ্টাৰ ঘৰ বাৰু। মোৰ হাজবেণ্ড চৰকাৰী চাকৰি কৰে। মোৰতো কপালত মানে চাকৰি নহ'লেই, বহুত চাকৰিৰ কাৰণে বহুত চেষ্টা কৰিলোঁ, বহুত পৰীক্ষা, বহুত ইণ্টাৰভিউ, বহুত পঢ়া কিতাপো পঢ়িলোঁ, চাকৰি নাপালোঁ। লাষ্টত যাই সেই কৰিব লগা হৈছে। এতিয়া চাওঁ কি হয়। ইউটিউব এটা খোলোঁ ভাবিলোঁ, ইউটিউবটো অলপ দি আগবাঢ়ি যাম, কিন্তু ইউটিউবটো তেনেকুৱা মানে মানুহে ছাবস্ক্ৰাইব কৰা নাই বাৰু। আগবাঢ়ি যাব পাৰিম নে নাই নাজানো বাৰু। বহুত আশা কৰিছিলোঁ যে ইউটিউবটোতে আগবাঢ়ি যাম, নাজানো কি হয় বাৰু। কৰি যাম ভিডিঅ', কি হয় চাওঁ। ঘৰটো মোৰ ডিপ ক্লিন হৈয়ে গ'ল প্ৰায় বাৰু। 4টা ৰুম আমাৰ কোৱাৰ্টাৰৰ ঘৰৰ, এটি 4টা ৰুমে ডিপ ক্লিন কৰিলোঁ মই। কৰাৰ পিছত ঝাৰুটোত গোটেই ঘৰৰ গোটেই কাপোৰ মই এতিয়া তুলি পিনি ভিজাই থলোঁ। বিছনা চাদৰ, চোফাৰ কাপোৰ আৰু কি লেতেৰা ওলাইছে, বাকী যি কি আছে পৰ্দা চৰ্দা গোটেই কাপোৰ মানে ভিজাই ৰাখি দিলোঁ। এতিয়া চাৰ্ফত ঘৰটোৰ চাফা কৰাৰ পিছত মুচি তাৰপিছতে কাপোৰ ধুই গা ধুম। আজি মানে কেতিয়া যে কাম শেষ হ'ব গম নাপাওঁ আৰু। মানে 11টা বজাত ধৰিছোঁ, এতিয়া 2টা বাজে। এতিয়া মোৰ মানে আৰু 2 ঘণ্টাৰ কাম আছে, কাপোৰ ধোৱা, গা ধোৱা, ঘৰ মোচোৱা। এতিয়া মই চাফ চুতৰ কৰাৰ পিছত এতিয়া ঘৰখন মুচি আছোঁ বাৰু। ঘৰৰ বিছনা চাদৰবিলাক উঠাই, মানে চফা কাপোৰ উঠাই ভিজাই ৰাখি দিছোঁ বাৰু। এইখিনি বনোৱা হ'ল বাৰু, হৈ গ'ল মোৰ দুপৰীয়া খাবৰ কাৰণে ৰেডি। আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে ছাবস্ক্ৰাইব এটা কৰি দিব বাৰু।